নমস্কাৰ। আজি চতুৰ্থ পাঠৰ দিন। মই আপোনালোকক এটা পোষ্ট দিছিলোঁ যে আজিৰ পাঠটো ল'বৰ সময়ত আপোনালোকেও বহি পেন লৈ পেলাই সাজু থাকিব। পেন দুই ধৰণৰ ল'ব, এটা ৰঙা, এটা ক'লা। ইয়াত মই যিবিলাক কৌশল প্ৰয়োগ কৰিম কবিতাটোত, নতুন কবিতাটোত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ, এই গোটেই প্ৰয়োগবিলাক মোৰ কিতাপখনত প্ৰায় আছেই। আৰু কিতাপখন মই লিখোঁতে মই কবিতাবিলাক মাতি বাৰে বাৰে তাক প্ৰয়োগ কৰি আছোঁ, অনুশীলন কৰি আছোঁ। কৰি থকাৰ পাছত যিটো শুদ্ধ বুলি ভাবিছোঁ সেইটো মই প্ৰয়োগ কৰিছোঁ। গতিকে কিতাপখনত যিমানখিনি মোৰ অধ্যায় আছে তাৰ ভিতৰত বিশেষকৈ বেদৰ পাঠ ৰীতিৰ অধ্যায়টোৰ বাহিৰে বাকীবিলাক অধ্যায় মোৰ প্ৰয়োগৰ ফল। মই নিজে চিন্তা কৰিছোঁ, প্ৰয়োগ কৰিছোঁ, চিন্তা কৰিছোঁ, প্ৰয়োগ কৰিছোঁ। এই ধৰণে মই ভাবি পেলাই, কৰি পেলাই যিবোৰ উত্তৰ পাইছোঁ সেই উত্তৰবোৰ মই মোৰ কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ। এতিয়া বহুতেই এই কবিতাটো মোলৈ বাণীবদ্ধ কৰি পঠিয়াইছে। বহুতৰ কবিতা মই শুনিছোঁ। কিন্তু কথা হৈছে তাৰে প্ৰায় ৯৫% সদস্যৰ উচ্চাৰণবিলাক ঠিক হোৱা নাই। যদিও মই আগৰ পাঠত উচ্চাৰণ সম্পৰ্কে শিকাইছিলোঁ, কৈছিলোঁ, তাৰ নিৰ্দেশনা দিছিলোঁ, ৯৫%ই সেইবিলাক অনুসৰণ কৰিব পৰা নাই যেন লাগিছে মোৰ। কিয়নো কবিতাটো আৰম্ভ কৰাৰ সময়ত যেতিয়া কবিতাটোৰ নাম কোৱা হৈছে সেইটো কৈছে নতুন। সম্পূৰ্ণ ভুল উচ্চাৰণ। কিছুমানক মই বাৰে বাৰে পোষ্ট দি পেলাই সকীয়াই দিছোঁ যে এইটো নতুন নহয়, নতুন, নতুন। কিন্তু তেখেতসকলে পিছৰবাৰ আকৌ মোলৈ পঠিয়াওঁতে সেই একেটা ভুলকে কৰি আছে। তো মই ভাবিছোঁ যে উচ্চাৰণ সম্পৰ্কীয় কথাবোৰ বোধহয় আপোনালোকে মনোযোগ দিয়া নাই। উচ্চাৰণ সঠিক নহ'লে আপুনি একো কৰিব নোৱাৰিব। একো কৰিব নোৱাৰিব। আমাৰ উচ্চাৰণ সম্পৰ্কীয় কথাবিলাক অকল আমাৰ ভাষাতেই নহয়, অসমীয়া ভাষাতেই নহয়, একেবাৰে পূৰ্বজ আৰ্য সভ্যতাৰ সংস্কৃত ভাষাত একেবাৰে ভালকে ফঁহিয়াই থৈ গৈছে যে ধ্বনি কেনেকুৱা হ'ব। ধ্বনি যদি ভুল হয়, অৰ্থ প্ৰকৃতাৰ্থত নোলাব। যদি অৰ্থৰ বিভ্ৰান্তি ঘটে, যদি ধ্বনিৰ বিভ্ৰান্তি ঘটে, গতিকে ধ্বনি আয়ত্ত কৰিব নোৱাৰিলে কেতিয়াও আবৃত্তি শুদ্ধ নহ'ব। এইখিনি ব্যাকৰণ প্ৰত্যেকেই জানিবই লাগিব। সুযোগত আবৃত্তি নহ'ব। চাওক, মই এটা কথা বাৰে বাৰে কৈছোঁ আপোনালোকক যে আপোনালোকে ২০-২৫ বছৰ ধৰি এটা শব্দ ভুলকে উচ্চাৰণ কৰি আহিছে। আজি মই আপোনালোকক ৰাস্তাটো দেখুৱাই দিছোঁ। আকৌ আপোনালোকে পাঠ কৰিছে, আকৌ ভুল কৰিছে। মই আকৌ কৈ দিছোঁ, আকৌ আপোনালোকে পাঠ কৰিছে, আকৌ ভুল কৰিছে।
আকৌ মই পাঠটো দেখুৱাই দিছোঁ। এইটো সময় লাগিব, এই উচ্চাৰণবিলাক শুদ্ধ কৰিবলৈ এঘণ্টাৰ ভিতৰতে নহয়। শুদ্ধ উচ্চাৰণ অবিহনে আপুনি কবিতাত অলংকাৰ ঢালিব নোৱাৰিব। ধ্বনিৰ অলংকাৰ থাকিব, তাত ব্যৱহাৰ কৰিব নোৱাৰিব। এটা কথা হ'ল, নতুনটো কওঁতে ভাবি ল'ব যে নো বুলি ভাবি ল'ব আৰু তাৰপিছত পাঠ কৰিব নতুন। কিন্তু আপোনালোকে গম পাইছে যে নতুন ক'ব লাগে, নতুন উচ্চাৰণ কৰিব লাগে। তাত বহুতৰে কি গণ্ডগোল হৈছে, মোৰ এটা ধাৰণা হৈছে যে আপোনালোকে ওঁঠকেইটা ঠিকমতে তৈয়াৰ কৰি ল'ব পৰা নাই, যিটোৰ কাৰণে নতুন হৈ আছে। ওঁঠ এই ধৰণে আহিব লাগে, আপোনালোকৰ এই ধৰণে বেছ বহলভাৱে ওঁঠ মেলি থোৱা আছে, ফলত নতুন হৈ আছে। দ্বিতীয়তে, মই বহুতৰে দেখিছোঁ ৰ উচ্চাৰণ কৰোঁতে জিভাখন আলুৰ দাঁতৰ যিটো আলু তাত লাগিব লাগে। আপোনালোকৰ লাগিছে ঠিকেই, লাগিয়েই জিভাখন লগে লগে তললৈ নামি আহিছে, তাত কিছু সময় থাকিব লাগে, জিভাখন তাত লাগি থাকিব লাগে। লাগি নাথাকিলেও নমাই আনিব নালাগে। আপোনালোকৰ হৈছে কি, জিভাখন তাত লাগি লগে লগে নমাই দিয়াৰ ফলত ৰটোৰ পিছফালে এটা অতিৰিক্ত অবৰ্ণ উচ্চাৰণ হৈছে। কেনেধৰণৰ হ'ব? হে নতুন নমস্কাৰ, নমস্কাৰ। জিভাখন তললৈ নমাই অনাৰ ফলত ৰৰ পিছফালে এটা অতিৰিক্ত অবৰ্ণৰ উচ্চাৰণ হৈছে, ফলত নমস্কাৰ, জিভাখন নামি আহিছে। এইটো কিন্তু ভুল উচ্চাৰণ। কেতিয়াবা এনেকুৱা হৈছে, নামি আহোঁতে যিটো উচ্চাৰণ হৈছে, সেইটো কেতিয়াবা এই উচ্চাৰণৰ নিচিনা উচ্চাৰণ হৈছে, অতিৰিক্ত এই এটা আহি গৈছে, সেইটো আহিব নালাগে। এইটো খুব অভ্যাস কৰিব লাগিব। আপোনালোকৰ সেই দুৰ্বলতাটো আজি 20-25 বছৰ ধৰি চলি আছে, গতিকে আপোনালোকে গম পোৱা নাই যে জিভাখন নামি আহিছে নে নামি অহা নাই, জিভাই কি কাম ভিতৰত কৰিছে। আপোনালোকে মাতক, কবিতাটো মাতক। ৰ নমস্কাৰ, নামি আহিছে, ফলত শুনিবলৈ বেয়া লগা হৈছে। এতিয়া হে নতুন নমস্কাৰ, কেনেকুৱা হ'ব? হে, এইটো এৰি নিচিনা উচ্চাৰণ হ'ব। হে নতুন নহয়, এইটো ফ্লেট নহয়, হেটো। হেটো ফ্লেট নহয়, হে নতুন। হে নতুন, নমস্কাৰ, নমস্কাৰ। এইটোত জিভাখন নমাই নানিব।
জিভা নমাই নানিব, তাতে অকণমান সময় থাকিবলৈ দিব। নমস্কাৰ ৰটো বৰ বেছি ৰোল নকৰে, কম্পন নহয় বৰ বেছি, খুব মাইল ভাৱে মোলায়ম ভাৱে জিভাখন তালুত লাগে। আৰু সেই নতুন নমস্কাৰটো প্ৰথম এটা আহ্বান, বিনয়ী আহ্বান। স্কেল মোটামুটি হ'ব মধ্যৰ চা। স্কেল মোটামুটি হ'ব মধ্যৰ চা, আৰম্ভণিটো। হে নতুন নমস্কাৰ চিঞৰি পেলাই নহয়, তাত সেইটো স্কেল নালাগে। বহুতেই স্কেল বহু ওপৰত লৈ পেলাই কৈছে হে নতুন নমস্কাৰ, নহয়, হে নতুন নমস্কাৰ। বিনয়ী গম্ভীৰ আহ্বান, বিনয়ী গম্ভীৰ আহ্বান। তাৰপিছত আহিব যুগে যুগে আহ তই, যুগে যুগে যুগে, এইটো ফ্লেট হ'ব, দুইটা যুগে যুগে ফ্লেট হ'ব। যুগে যুগে আহ তই, যুগে যুগে আহ তই, এইটো যুগে যুগে আহ তই, এইটো অকণমান চাতকে ওপৰত অকণমান স্কেলটো উঠিব, যুগে যুগে আহ তই। পিছৰ যিটো শব্দ আছে দেশে দেশে হাঁহ তই, দেশে দেশে, এইটোত ফ্লেট আছিল, এইটোত এইটো আচলতে ফ্লেট হ'ব লাগে, কিন্তু ইয়াৰ যিটো এই উচ্চাৰণ আছে, এই ধ্বনি আছে, এইটোতো অলপ প্ৰভাৱ পৰে, গতিকে এইটো মোটামুটি অলপ এই ধৰণে শুনা যাব, এইটো বৰ বেছি দূষণীয় নহয়। দেশে দেশে হাঁহ তই, এই স্কেলটো আৰু অলপ ওপৰলৈ উঠিব। যুগে যুগে আহ তই, দেশে দেশে হাঁহ তই, স্কেল অকণমান ওপৰলৈ যাব। এইটো যুগে যুগে আহ তই, আহ তই, এই তইটো চাব। যুগে যুগে আহ তই, তই, ইয়াত এটা কম্পন দিয়া হৈছে, যুগে যুগে আহ তই, এই কম্পনটো দিয়াটো ভাল। যুগে যুগে আহ তই, তাত কম্পন নাই, দিব লাগিব যুগে যুগে আহ তই, তাত এটা কম্পন দিয়াটো দৰকাৰ। কম্পনটো হৈছে এক অৰ্নামেণ্টেল ষ্টাইল অফ স্পিকিং, সেইটো কেতিয়াবা দৰকাৰ হয়। এই যিটো ভাইব্ৰেশ্যন বা কম্পন, এই ভাইব্ৰেশ্যন বা কম্পন দুই ধৰণে পোৱা যায় মোটামুটি। এটা হ'ল খুব পাতল ঢৌৰ নিচিনা, আৰু এটা অলপ দ্ৰুত। কম্পন মোটামুটি দুই ধৰণে পোৱা যায়, এটা অলপ পাতল ঢৌ খেলোৱা, আৰু এটা দ্ৰুত। ইয়াত দ্ৰুতটো লাগিব। এই ধৰণৰ ঢৌ খেলোৱা কম্পন সাধাৰণতে ব্ৰজাৱলী ভাষাত পোৱা যায়। ব্ৰজাৱলী ভাষাৰ যেতিয়া কোনো শব্দ উচ্চাৰণ কৰা হয়, তেতিয়া এনে ধৰণৰ ঢৌ খেলোৱা কম্পন অনুভৱ কৰা যায়। এতিয়া ধৰক কৰতল কমল, করতল কমল, কমল দল নয়ন, ভবদব দহন, গহন বন শয়ন।
এই যে এই ঢৌ খেলাটো ইয়াত খুব দ্ৰুত নহয়, কম্পন বেছি নাই, খুব পাতলভাৱে সি আহিছে। এটা ঢৌ খেলোৱা, আৰু এই ঢৌ খেলোৱাটো বেছি সৃষ্টি হৈছে অকাৰান্ত উচ্চাৰণ, ব্ৰজাৱলী, ঠাচৰ, ধ্বনিৰ অলংকাৰ। চাই ল'ব, আমি কোৱা নাই যে কৰতল কমল কমল দল নয়ন, আমি কৈছোঁ কৰতল, কৰ, ৰৰ পিছত অ আহি গৈছে, কৰতল, লত অ আহি গৈছে, কৰতল কমল, মত চুটিকে অ আহিছে, লত বেছিকে অ আহিছে। এই যে অ অ অ অ সোমাই আছে মাজত, এই পদ্ধতিটোক স্বৰভক্তি বোলা হয়। এই স্বৰভক্তিটো আমাৰ মান্য অসমীয়া ভাষাটো বহুত আছে। কৰতল কমল, অ অ উপস্থিত হৈছে, এইটোক স্বৰভক্তি বোলা হয়, নাইবা বিপ্ৰকৰ্ষ বোলা হয়। বিপ্ৰকৰ্ষ বা স্বৰভক্তি। এইটো চাই ল'ব, এইটো হ'ল স্বৰভক্তি নাইবা বিপ্ৰকৰ্ষ বোলা হয়। এইটো ব্ৰজাৱলী ভাষাৰ এটা ই অলংকাৰ। বিপ্ৰকৰ্ষ বা স্বৰভক্তি ব্ৰজাৱলী ভাষাৰ এটা অলংকাৰ। এই কথাটো মনত ৰাখিব। এতিয়া আমি আহিলোঁ যে দেশে দেশে হাঁহ তই, যুগে যুগে আহ তই, দেশে দেশে হাঁহ তই। ইয়াতো সেই তয়টোত হাঁহ লিখিলে তই আহিব, এই তয়টো অকণমান কম্পন আছে। তাৰপিছত আহিব ভোঁহাৰী বিদাৰী ফালি, যিটো একেবাৰে ভাঙি ফালি চূৰ্ণ বিচূৰ্ণ কৰা হৈছে, তাত এটা প্ৰচণ্ড শক্তিৰ প্ৰয়োজন হৈছে। সেইটো কেতিয়াও ভোঁহাৰী বিদাৰী ফালি, ভোঁহাৰী বিদাৰী ফালি সেইটো অৰ্থ নহয়। সি অৰ্থ বহন কৰা নাই। আপুনি প্ৰক্ষেপণ কৰোঁতে শব্দটোৰ অৰ্থ বহন কৰা নাই। ভোঁহাৰী বিদাৰী ফালি, পুৰণি সংস্কাৰ, একেবাৰে দুৰ্বলভাৱে য'ত তাত বাক্যত আপুনি এনাৰ্জি দিয়া নাই, সেই ধৰণে আবৃত্তি কৰিলে নহ'ব। যুগে যুগে আহ তই, দেশে দেশে হাঁহ তই, ভোঁহাৰী বিদাৰী ফালি, ভোঁহাৰী বিদাৰী ফালি, পুৰণি সংস্কাৰ স্কাৰ, হে নতুন নমস্কাৰ। ভোঁহাৰী শব্দটোৰ ইয়াত এমফেচিছ লাগিব। এমফেচিছ মানে গুৰু উচ্চাৰণ বা শাখাঘাত লাগিব। ভটোত জোৰকে প্ৰয়োগ কৰিব লাগিব শাখাঘাত ইয়াত। ভোঁহাৰী বিদাৰী ফালি, ফালিত অকণমান আৰু শাখাঘাত পৰিব। বিদাৰীত প্ৰায় নিদিলেও হ'ব, একেলগে গুচি যাব ভোঁহাৰীৰ লগত। এই ফালিটোত মোটামুটি শাখাঘাত পৰিব। এই বস্তুটো পৰিব ইয়াত, ফালি। ভোঁহাৰী বিদাৰী ফালি, পুৰণি সংস্কাৰ এই সংস্কাৰত ইয়াত পৰিব, আকৌ কম্পন আহিব ইয়াত। সংস্কাৰ আৰু স্কাৰ অকণমান দীঘলীয়া হ'ব, স্বৰটো দীঘলীয়া হ'ব, তাৰমানে সম্প্ৰসাৰণ ঘটিব বা এক্সপানশ্যন হ'ব। এই ধ্বনিটো অকণমান এক্সপানশ্যন হ'ব,
সংস্কাৰ এই ধৰণৰ প্ৰয়োগ কৰিব লাগিব। গতিকে এইখিনি আমি আহিলোঁ। ইয়াৰ পিছলৈ আমি যাওঁ এতিয়া